আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আজিৰ প্ৰথম প্ৰশ্ন, কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কিমানজন প্ৰতিনিধি লোকসভালৈ নিৰ্বাচিত হয়? উত্তৰ 20 জন। 2 নম্বৰ প্ৰশ্ন, অসমৰ বিধানসভাৰ মুঠ সমষ্টি কেইটা? উত্তৰ 126টা। 3 নম্বৰ প্ৰশ্ন, ৰাজ্যসভালৈ কিমানজন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে? উত্তৰ 12 জন। আজিৰ 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান? উত্তৰ 35 বছৰ। 5 নম্বৰ প্ৰশ্ন, বড়ো এলেকা জিলা পৰিষদ বা BTAD কিমান চনত গঠিত হৈছিল? উত্তৰ 2003 চনৰ 28 ছেপ্টেম্বৰত। আজিৰ 6 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চললৈ অহা প্ৰথম জনগোষ্ঠী কোনটো? উত্তৰ অষ্ট্ৰ-এছিয়াটিক। আজিৰ 7 নম্বৰ প্ৰশ্ন, ভাৰতত কিমান বছৰৰ মূৰত লোকপিয়ল কৰা হয়? উত্তৰ 10 বছৰ। 8 নম্বৰ প্ৰশ্ন, হীৰাৰ দেশ বুলি কোন মহাদেশক জনা যায়? উত্তৰ আফ্ৰিকা মহাদেশক। আজি 9 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ কিমান চনত গঠিত হৈছিল? উত্তৰ 1945 চনৰ 24 অক্টোবৰত। 10 নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত। ধন্যবাদ।